আজি আমি দেখাম বগৰী কাটিং কেনেকৈ কৰে। এয়া আমি কাটিছিলোঁ 1 ফুটৰ ওপৰত। ইয়াত আমি এতিয়া গোবৰেৰে পলিথিনত বান্ধি ইয়াত সৰু সৰু পোখা ওলাব, সৰু তলৰ পৰা একদম। যেতিয়া আপোনালোকে কাটিং কৰিব, এনেকুৱা পলিথিনেৰে গোবৰ বান্ধিব, তেতিয়া সোনকালে পোখা ওলাব। কেনেকৈ ইমান সৰহ সৰহ পোখা ওলাইছে, এজোপা গছতে 6-7 ডালকৈ পোখা ওলাইছে। এতিয়া এজোপা ধুনীয়া একদম পোখা গছ হৈ যাব। ইয়াত ডাঙৰ ডাঙৰ ফলো লাগিব সোনকালে। এই আছোঁ আমি বগৰীৰ মাজে মাজে কেনেকৈ ভোট জলকীয়া পুলি ৰুইছোঁ। বৰ্তমান বগৰী লাগি থকা আমি এতিয়া ভিডিঅ' দেখাম। এইজোপা পিছতীয়া লগা বগৰী হয়। এয়া বহুত লাগিছিলে, আগতো লাগিছে বহুত। এয়া এইফালেও আছে। এই বগৰীটো কি বগৰী? এইটো গলসুন্দৰী বগৰী। এইটো ভাইটি, তোমালোকৰ ইয়াত কি কি বগৰী খেতি কৰিছে? ইয়াত দুটা ধৰণৰ বগৰী খেতি কৰিছে। এটা হৈছে বলসুন্দৰী, এটা হৈছে মিছ ইণ্ডিয়া। বলসুন্দৰীটো এইটো যিটো এতিয়া আমি বৰ্তমান দেখি আছোঁ, আৰু মিছ ইণ্ডিয়াটো আগত আছে। এইজোপা হৈছে মিছ ইণ্ডিয়া গছ, তাৰ ফলকেইটা ধুনীয়া হয়। খুব ধুনীয়া দেখোন। যেতিয়া এই ভিডিঅ'টো আপোনালোকক ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।